গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত আমাৰ দেলগুচি প্ৰাইমাৰী আৰু BCDCৰ উদ্যোগত আমাৰ কিছু সামগ্ৰী খেলৰ আৰু মানে আমাৰ জনসংযোগৰ মানে কিছু বস্তু আমি ৰাইজক বা হিতাধিকাৰীসকলক দিব বিচাৰিছোঁ। এতিয়া প্ৰথমতে আমি আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত খেলুৱৈসকললৈ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছু মানে ক্লাবসকলক আমি জাৰ্চি দিব বিচাৰিছোঁ। এই জাৰ্চিটো আমি আজি বিতৰণ কাৰ্যসূচী লৈছোঁ আৰু লগতে প্ৰতিটো BCDCতে বড়োলেণ্ড আত্মনিৰ্ভৰ যোজনাৰ আঁচনিৰ দ্বাৰাই এখন আমি মাইক ছেট দিব বিচাৰিছোঁ। ইয়াতে হৰণ এটা আছে, এনেকৈ এম্প্লিফায়াৰ আছে, বক্স আছে আৰু যিখিনি লাগে এটা ছেট ইয়াত বনাই দিয়া হৈছে। হিচাপে আজি প্ৰতিটো BCDCত যিকোনো মানে অনুষ্ঠান হ'লে যেন অলপ আমি সকাহ পাওঁ, তাৰ কাৰণে এই বস্তুটো আমাৰ মানে BTR চৰকাৰে যে ভাবিছে, তাৰ কাৰণে BTR চৰকাৰলৈ চিফ মহোদয়লৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আমাৰ যিহেতু PMAY আঁচনি আছে, MGNREGAৰ আঁচনিৰ দ্বাৰা ৰাস্তাৰ পৰা আদি কৰি 260টা আঁচনি ধৰিব পৰা এটা মানে আমাৰ সুযোগ আছে। এই হিচাপে কাৰ্যসূচী আমি লৈছোঁ। এতিয়া 3 বছৰীয়া এটা মানে আঁচনি আমি ধৰা হৈছে, তাৰে কিছু সংখ্যক ধৰা হ'ল, কিছু সংখ্যক আৰু গাঁও সভা বহিব লগা আছে। পৰ্যায়ক্ৰমেভাৱে এই মানে MGNREGA মাত্ৰ নহয়, 260টা আঁচনি আমি ধৰিব পাৰোঁ বৰ্তমানত। হিচাপে সেইখিনি আমি সময় আৰু সাপেক্ষে আমি আগুৱাই লৈ যোৱাৰ মানে প্ৰস্তুতি লৈছোঁ। প্ৰতিটো BCDCৰ এগেইনষ্টত আৰু সমষ্টিৰ বুকুত প্ৰতিটো BCDCৰ এখনকৈ পাব। BCDC আছে ব্লক হিচাপে 19টা শুক্লা চেফ্ৰাং সমষ্টিলৈ, কিন্তু আমি আমাৰ সমষ্টিখনৰ 12টাতো আমি দিব বিচাৰিছোঁ। কিন্তু এইটো মানে BCDCসকলে মানে কিবা কৰিব, এইটো ব্যৱহাৰ কৰিব। যেনেধৰণৰ পুলিবিলাক দিব লাগিছিলে এনেধৰণৰ আমি পোৱা নাই, বহুত দুৰ্বল হৈছে আগৰ যিখিনি পালে। হিচাপে আমি ভাবিছোঁ আমাৰ যিখিনি আঁচনি ধৰিছে এইখিনি আমি ভালকৈ প্লেণ্টেশ্যনৰ কাৰ্যসূচীবিলাক ল'ম বুলি ভাবিছোঁ। মইতো বিশ্বাস কৰোঁ সন্তুষ্ট পাব, যিহেতু যি বস্তুৱেই নাছিল এতিয়া অলপ হ'লে আমি চৰকাৰৰ পৰা পাইছোঁ। পিছে সেইটো এটা সকাহ দিয়া হ'ল। আৰু মানে স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা বৰ্তমানৰ জাৰ্চিটোহে আহিছে, আমি কিছু বস্তু আহিব লগা আছে, এইখিনি আমি দিম সামগ্ৰী। ৰাইজক এইটোৱে আমাৰ যিটো যুৱ চামক আমি এটা যিটো খেল ধেমালিৰ ক্ষেত্ৰত যে আমাৰ চৰকাৰে কিবা এটা চিন্তা কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত মানে কোচিং দিয়াৰ কাৰণে মানে প্ৰচেষ্টা লৈছে। বিভিন্ন মানে ডিষ্ট্ৰিক্টৰ পৰা মানে চেণ্ট্ৰেল লেভেললৈকে কি পৰ্যায়ত নেশ্যনেল লেভেললৈকে পঠাই দিয়া এটা মানে কিবা লৈছে, প্ৰচেষ্টা হাতত লৈছে চৰকাৰে। হিচাপে নিশ্চয় আমাৰ ইয়াৰ পৰাও কিছু মানে খেলুৱৈ, ভাল খেলুৱৈ, গুণগত খেলুৱৈ হিচাপে আমি সৃষ্টি কৰিব পাৰিম, এই আশা। উপস্থিত আমাৰ খেলুৱৈ যুৱ বন্ধুসকল, আজি আমি 2টা আঁচনিৰ যোগেদি কিছু সামগ্ৰী আমি বিতৰণ কৰিব বিচাৰিছোঁ। এটা হ'ল বড়োলেণ্ড আত্মনিৰ্ভৰ যোজনা। এই আত্মনিৰ্ভৰ যোজনাৰ যোগেদি আমাৰ 30 নং গড়েশ্বৰ সমষ্টিৰ প্ৰত্যেকটো BCDCক আমি একোটাকৈ মানে মাইক ছেট দিয়াৰ মানে ব্যৱস্থা কৰিছোঁ, যাতে মানে বিভিন্ন BCDCত সভা সমিতি হ'লে আমাৰ BCDC কমিটিয়ে মানে বেলেগ মাইক ছেটৰ লগত যোগাযোগ কৰিব লগা নহয়, আমাৰ সভা সমিতিসমূহ যাতে সুকলমে চলাই নিব পাৰে, তাৰ কাৰণে এই সামগ্ৰীখিনি আমি বিতৰণ কৰিব বিচাৰিছোঁ। আৰু তাৰপিছত আমাৰ যিটো জাৰ্চি, আমাৰ স্পৰ্টছ বিভাগৰ যিটো আমাৰ যোজনা আছে, আমাৰ BTRত বিশেষকৈ গাঁও অঞ্চলত আমাৰ বহু সুপ্ত প্ৰতিভা লুকাই আছে, যিবিলাকক আমি এতিয়া উলিয়াই আনিব পৰা নাই। গতিকে আমি ভাবিছোঁ এই সামগ্ৰীখিনি মানে বিতৰণ কৰি আমাৰ BTRৰ গাঁওসমূহত যি সুপ্ত প্ৰতিভা লুকাই আছে তেওঁলোকক আমি আন্তৰ্জাতিক বা আন্তঃৰাজ্যিক আমি মঞ্চলৈ উলিয়াই অনাৰ এটা প্ৰয়াস কৰিছোঁ। আৰু অকল এইখিনিয়ে নহয়, আৰু যথেষ্ট সামগ্ৰী আছে, পিছত আমি পৰ্যায়ক্ৰমে এইবিলাক বিতৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। আজি সদ্যহতে আমাৰ খেলুৱৈ বন্ধুসকলক এই জাৰ্চিসমূহ বিতৰণ কৰা হ'ব।